মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে আঙুৰলতা ডেকাই। সকলোৱে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱাটো। মই ভাবোঁ যে যদি এই ধৰণৰ কিবা ঘটনা আছে, ৰহস্য আছে, সেইখিনি সোনকালে ওলাওক। আমিতো কেতিয়াও জুবিন দাক কেতিয়াও ঘূৰাই নাপাওঁ, কিন্তু তথাপিতো যি ধৰণৰ এই অকাল মৃত্যু হ'ল বা কিবা যদি কাৰণ আছে, ৰাইজৰ আগত আহিব লাগে। আৰু তেওঁলোকে যি ধৰণে আমি দেখিছোঁ বৰ্তমানলৈকে এই গোটেই প্ৰক্ৰিয়াটো নোহোৱালৈকে যিখিনি তেওঁলোকৰ মাজত ভুল দেখিছোঁ, সেই ভুলৰ কাৰণে কিন্তু অসমবাসী ৰাইজে এজনক কাকো সোধাই নেৰিব। কিন্তু জুবিন দাৰ ভিডিঅ'খিনি চাই পেলাই নহয়, জুবিন দাৰ যিটো চাই পেলাই ভিডিঅ'কেইটা চাই কোনে চাব পাৰিছে? সম্পূৰ্ণৰূপে কোনেও চাব পৰা নাই সেই ভিডিঅ'কেইটা। যি ধৰণে কষ্ট পাইছে আপুনি চিন্তা কৰকচোন, জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তি সেই ধৰণৰ অকাল মৃত্যু সাৱটি ল'বলগীয়া হোৱাটো, কষ্ট খাই মৃত্যু হোৱা নাইনে বাৰু? এনেকুৱা লাগি আছে যেন তেওঁ সহায় বিচাৰিছে, তেওঁ সেইখিনি সময়ত ছাপোৰ্টটো পোৱা নাই। ইমান কষ্টত তেওঁলোকে সেই মানুহখিনিয়ে যদি এনেকুৱা অসাৱধানতা, আপুনি বেলেগ আৰু কি ৰহস্য আছে বাদ দিয়ক না, এইটো চাওক না, কিমান দায়িত্বত তেওঁলোকক লগত যায়। শ্যামকানু মহন্তদাক আমি আগতেও পাইছোঁ ন, সাংঘাতিক মানে একদম কি বুলি কয় আন্তৰিকতাবিহীন এগৰাকী মানুহ আমি পাইছোঁ আগতে। বহুত বেছি নাপালেও কিছুমান জেগাত আমি দেখিবলৈ পাওঁ। মই নিজেও শ্বুটিঙৰ সময়ত এটা ইনচিডেণ্টত ময়ো পাইছোঁ যে একদম মানে আন্তৰিকতা নাই, আপোনাৰ পৰা কামটো কেনেকৈ উলিয়াব লাগে, কেনেকৈ আদায় কৰিব লাগে, সেই ধৰণৰ আছিলে। সিদ্ধাৰ্থৰ বিষয়ে বহুত বেছি ইমান বেছি মই গম নাপাওঁ, যিহেতু জুবিন দাৰ লগত সেই ধৰণৰ প্ৰগ্ৰেম বা এনেকুৱা ধৰণৰ ইমান বেছি আমি যোগাযোগত নাছিলোঁ। সম্পূৰ্ণ দায়িত্ব জ্ঞানহীন আৰু বেলেগ নালাগে, এইটোতে তেওঁলোকে বিৰাট ডাঙৰ ভুল কাম কৰিছে।